हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। सो आज আমি আলোচনা কৰিম যে SMS কিয় অহা নাই বা কল কিয় অহা নাই বা মোৰ কিয় টকা সোমোৱা নাই আৰু কিমানজনে টকা পাব, কিমানকৈ টকা পাব আৰু কেতিয়া পাব আৰু ক'ত কেতিয়া ইণ্টাৰভিউ হ'ব। সো এইবিলাক আমি আলোচনা কৰিম। এইবিলাক বহুতে মোক কমেণ্ট কৰি আছে। সো তাৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব, তেতিয়াহে আপোনালোকে বুজি পাব। সো ভিডিঅ'টো আধাতে স্কিপ কৰি গ'লে কিছুমান ইম্পৰ্টেণ্ট কথা হয়তো আপোনালোকে মিছ কৰিব। সো সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাই লাইক এটা কৰিব আৰু নতুনকৈ যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ঠিক আছে। সো গাইজ, প্ৰথমতে মই জনাম যে কোনসকল ব্যক্তিয়ে টকাটো লাভ কৰিব। সো 2 লাখ টকাটো কোনসকল যুৱক যুৱতীয়ে লাভ কৰিব। সো মই প্ৰথমতে জনাব বিচাৰিছোঁ যে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন হৈছিলে 2,29,000 আপোনাৰ 145 জন, ঠিক আছে। 2,29,145 জন ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, কিন্তু যেতিয়া আপোনাৰ ফাইনেল ছাবমিট এপ্লিকেশ্যন আছিলে তেতিয়া কৰিছিলে 1,04,091 জন। সো ইয়াৰে ভিতৰত কোনসকলে পাব, ঠিক আছে। ইয়াৰে ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে 1 লাখ যুৱক যুৱতীকহে 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব। সো ইয়াৰে 4,091 জন ক'ত গ'ল, ঠিক আছে। এইসকল কেতিয়া পাব? ইণ্টাৰেষ্টিং ভিডিঅ' হা, চাব লাগিব সেইকলৈকে, তেতিয়া বুজিব। সো 4,091 জন কেতিয়া পাব আৰু ৰেজিষ্ট্ৰেশ্যনত বাকী থকা কেইজন কেতিয়া পাব, ঠিক আছে। সো এইকেইজন আপোনাৰ নেক্সট 2025-তহে ইণ্টাৰভিউ হ'ব বা ভাইভা হ'ব, তেতিয়াহে সেইসকল ব্যক্তিয়ে 2 লাখটো পাব, ঠিক আছে। সো 1 লাখ যুৱক যুৱতী এতিয়াও কমপ্লিটলি ইণ্টাৰভিউ লোৱা শেষ হোৱা নাই অৱশ্যে। সেইকাৰণে আপোনালোকে 30 তাৰিখলৈকে ৱেইট কৰক বা এপ্ৰিলৰ 5 তাৰিখলৈকে ৱেইট কৰক, নাইতোবা বিহু আছে ন, বিহু ভাঙি আপোনালোকে 2 সপ্তাহমান ৱেইট কৰক, তাৰপিছতে আহিব। যদি নাহে আপোনালোকৰ ভাবিলে হ'ল নেক্সট বছৰহে হ'ব, 2025-তহে আপোনালোকৰ ভাইভা ইণ্টাৰভিউটো হ'ব। সো সেইকাৰণে আপোনালোকে চিন্তা নকৰিব, যিহেতু আপোনালোকৰ অলৰেডি এপ্লিকেশ্যনটো ছাবমিট আছেই, কিন্তু নেক্সট বছৰত আপোনালোকৰ ভাইভাটো হ'ব, ঠিক আছে। গাইজ, এতিয়া মেইন কথাটো হৈছে আপোনালোকে টকাটো কেতিয়া পাব। সো এই কথাষাৰ মই শেষতে ক'ম, কেতিয়া পাব মই জনাই আছোঁ। কিন্তু ইয়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে কোন ডিষ্ট্ৰিক্টত কেতিয়া আকৌ ইণ্টাৰভিউ হ'ব। যে আপোনালোকৰ যিটো ইণ্টাৰভিউ হয় সেইটো 30 তাৰিখলৈকে আছিলে, কিন্তু তাৰপিছতো যদি নহয়, বিহু ভাঙি এসপ্তাহমান 2 সপ্তাহ আপুনি ৱেইট কৰিব। তাৰপিছত যদি নাহে 2025-তহে আপোনালোকে ইণ্টাৰভিউ দিব পাব, ঠিক আছে। আৰু যিটো 1,04,091 জনৰে 1 লাখ যুৱক যুৱতীকহে 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব, সেইটো নিশ্চিত। কিন্তু 4,091 জন নেক্সট ইয়াৰতহে পাব। সো তাৰ কাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে। সো এতিয়া লাষ্ট কথাটো কি হৈছে, আপোনালোকৰ টকাটো কেতিয়া সোমাব। সো টকাটো সোমোৱাৰ কাৰণে এতিয়ালৈকে দেৰি আছে, কাৰণ এতিয়ালৈকে সম্পূৰ্ণ ইণ্টাৰভিউ শেষ হোৱা নাই। কাৰণ এখন ডিষ্ট্ৰিক্টত এদিনত 30 বা 40 জনকৈ লৈ আছে, ঠিক আছে। টোটেল যদি ডিষ্ট্ৰিক্টত হিচাপ কৰা, কমে দিনত পাৰ ডে 1500 বা 1000-1200 এনেকৈ হৈ আছে ইণ্টাৰভিউ। সো বহুত কেইদিন ইণ্টাৰভিউ হ'ব, হোৱাৰ পিছত যেতিয়া শেষ হ'ব তেতিয়া কোনসকলক দিয়া হ'ব, কোনসকলক দিয়া নহ'ব। কিছুমানৰ হয়তো বয়স কম থাকিব পাৰে, 28 বছৰৰ বয়সৰ তলত যিসকল যুৱক যুৱতী অনলাইন কৰিছে সেইসকলে নাপাব নিশ্চিত। সো তাৰ কাৰণে হয়তো আপোনালোকে ইলেকশ্যনৰ পাছতো পাব পাৰে বা আগতো পাব পাৰে, এইখিনিৰে মেইন কথাটো, ঠিক আছে। ইয়াৰ পিছত যদি আপোনালোকৰ আকৌ কিবা খোকোজা আছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিবলৈ নাপাহৰিব।